Hey guys, welcome back to our channel Miherima. কি খবৰ সকলোৰে আশা কৰো খবৰ ভাল আমাৰ খবৰ ভাল একদম ৰাতিপুৱাই আজি মাছৰ বেপাৰী আহিছিল ৰব 3 কেজি আনবা দিছিল 3 কেজি বা 4 কেজি তো মই কৈছো সংখ্যাতে 8 থাকে উঠব এটা 4টাৰ অলপ কম উঠে 4টা অলপ ডাঙৰ চাই একটু ডাঙৰ এটা কিন্তু মাল আছে 6.5 কেজি এটা কিমান রাখা রাখি দাম কে নেবি 300 কইছে রাজীবক মই কই দিছি 300 তলত মই দিবা না কইছি এইটা রাজীব 4 কেজি দিবা 4 কেজি মাল তো না বাকি মালিক কত ভালো আইছি এইটু ভোকা এইটু দেখছা তোকা কি কেনেখন ভোকাইটো বেলেগ মডেলৰ ভোকাইটো মাছে দে আৰু মাছ বেলেগ মানুহ গটি মানুহে বেলেগ মডেলৰ এটা এতে 6.5 কেজি আছে গোটে রাখবি না কমকে দিবা লাগবে কই দি কি দাম কইছা 300 ভোকা 320 টাকা 300 মোক একটু কই দিছো মই রাজীব গ্রাসও তো 3.5 দাম বেশি রাখছা বলে কাইয়ে 300 কে রাখছা বলে কি হল কমনের 300 গ্রাসর 350 ভোকার 300 কি করবি আর চাইনিজর 300 রমির কা 200 আর কি কব লাগে বেলেগ ব্যাপারে দাম কম তো দিব কমকে কাবা তো দি গাঁৱৰ মানুহে তাই কি কাবা কমকে দি যাব মাছও দি যাব তো কিনকে আমা কি খাবা না দে ভাই এখন আমি আর নালকা আমার হিসাব মাথাতে দি বলি শাল বেশি শাল যায় হেতু ওই হাফত বাঁধি থওয়াতে শাল যায় 3 কিলো তো মাটি 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 পানি মা লাগে আগে সাং এই বুঝি দি এইটু বুঝে দিও হয় এইটু কিলো সাবান আছে নে 6 কেজি 600 ভাই জিংকে চাইছে জানি জানে এ এই তো 6.5 5.5 দে মই দেখু এই তুই 6 দেখা পাস নালগে দিফাও গে 5.5 কিলো তো গাইস পুখুৰীত মাছ দি আছে সিদিনা আধা দিলাক আজি আৰু দিবা আইছি আমি তো খাবা নাপাঙে আহুন খাব তাকলে হয় না না আমি তো খাবা নাপামে হয় না গুচি যাম তাহুন খাব হে বিহুকলিন থৈ দিবা দিয়া ককাক তো গাইজ আমার তিলক দাদাক মানে কতে ফাইনালি আজি মেটকাৰ ফুল চিনি আনছে এই মেটকাৰ ফুল মানে কি হয় মই বৰমাৰ বজাৰত গিলিগলাখান বস্তু কিনি ভাল পাওঁ না সি সদায় হিৰো মই আনি দিম মাৰি তো আজি ফাইনালি আনি দিছি খোহেৰ বজি তাৰ মানে কানা তুমি খাবা না আৰু সি হেল্পাৰ তিলক দাদাৰ হেল্পাৰ সি দেখানে হেল্প কৰি দি আছে কি ধুনীয়াকে তিলকৰ আৰু টেনশ্যন নাই আৰু হেল্পাৰ আহি গৈছে না দাদু হয় না কুদবা হয় না তুমি সি বাগদাৰ আছে তুমি তুলত বহা তুমি গা ধুইছ ন সি গা ধোৱা নাই খাবা না তুমি মিৰক কলি কলে দিব যা তো গাইজ আজি আমাৰ মায়ে তামোল উলাই লৈছে যদি আপোনালোকে তামোল কিনবা খুজে আমাৰ তাকে আহিব পাৰিব বাক্সা ডিষ্ট্ৰিক্টত আহিব লাগিব তামোল কিনবা কাৰণে তামোলি পকছি আৰু বেচবা লগা হৈছে আৰু মই ওলাই আহোঁ যে মায়ে কি কৰি আছে কি কৰিছ তেতিয়া পৰা তামোল কোনে যায় মইতো 1 ছেকেণ্ডৰ কাৰণে আম হান লাগি একদম ফুৰ্তি লাগি গৈছিল পকা আম দেখা পাই তামোল খাবা না না খাবা তুমি তামোল নাখাও নেকি আৰু কানাই টোপনি মাৰি উঠি আহি এলা লাঠি লৈছে কাকবা মাৰে কাক মাৰবা কিয় লাঠি লৈছা তুমি কচোন সেই লেতেৰা লাঠি পাত হে আইছি দে কাক মাৰবি নেকি তই সেই লেতেৰা ভৰি কাঠিত কিয় থলে মাৰি মাত্ৰ চাবা ফুটি যাব মুখত ফুটি যাব কানা তোমাৰ মুখত ফুটি যাব এই মাখান তামোল আৰু এইগিলা কোনবা বাকী আছে তামোলে আৰু আমাৰ মাৰ হেল্পাৰ মায়ে তামোল মান গনি থৈছি আৰু সি চব উল্টে ভাল লাগ কি হৈছে হেল্পাৰ কি হ'ব দখা এই এটা ঘুমটি মাৰি উঠি আহিছি কানা উঠা দেখা পাই তাই উঠি আহিছি তাই তেতিয়াৰ পৰা উঠাই নাছিল কানাৰ মাতটো শুনা পাইহে উঠি আহিছি তই চব জানা দে তই জানা মানুহটো গণি মাত্ৰ থৈতা তই বেছিকে থলি গম পাইছা নাই তা ঘৰ খাব বেচব নেকি বেচবা যাম আমি বেচবা যাম কেনে কৰে কানা সি
হা আজি আমাৰ মায়ে একদম কি বানি আছে যিমানে কাম কৰবা দিওঁ সিমানে আমাৰ এক্সপেৰিমেণ্ট কি বানাইছে দেখে দি মাছৰ কণী পাতত দিছে আজি আৰু কিবা নহয় কিবা মানে আজিকালি মাৰ এক্সপেৰিমেণ্ট সদায় চলিয়ে থাকে দেখাত মস্ত সহজ হৈছে এতিয়া খাই চাব লাগিব আমি বঢ়িয়া হৈছে কিন্তু দেখা দেই না ৰাতি মেৰিনেট কৰি থৈছিলোঁ আজিকালি একদম মেৰিনেট চেৰিনেট কৰি গৰমে গৰমে খাব লাগিব গৰমে খাব লাগিব ভাতে দিয়া হ'ল আৰে আৰে নান কৰি থাকা ময়ো কিন্তু নৰো এইবিলাক ধুইছেনে মোৰ ঢাকন দি তো গৰম হৈ থাকক দে ইফালে লাউৰা কাৰণ লাউৰা গছ বগা বগা ঠিক ভয় নাখাব সেইটো এটা কণী আছে তাৰমানে হয় যাত আমি কণীটো দি থওঁ যাই খাই খাব ইফালে দালি আৰু এইটো ইফালে চাওকচোন তলত কি আমাৰ এইটো ইফালে আজি কি কাৰণে তুন্দ্ৰি তিনদে ভাজলি নি আছিলি তিনদেখানি আজি ভাজলা খাব মিহিৰে আমাৰ তিনদে খাই না এইফালে তোক চাওক তলত কি আমাৰ সৰু দাদা মই এখানি জেগাত থুৰকি থকা আছিলি তই এখানি জেগাতে থুৰকি থাকে আম বতা দালি বতা এক্সট্ৰা বতাহটো থাকবই আৰু অসমীয়া ঘৰত বতাহ নহ'লে হ'ব না বাদাম বতা আম বতা দালি বতা পৃথিৱীত বতাই আমি পুনেত থাকলে এখন চব্জি আৰু কিবা এখন চাটনি তাটনি থাকে আৰু এতিয়া আৰু অপশ্যনে অপশ্যন এই যে বাদাম বতা এই যে বুট বতা আৰু এই যে আম খাবই লাগে বতা চব গোটেই ৰেডি